Hello guys, welcome to my YouTube channel. আজি মই এটা ব্লগ ভিডিও বনাব চেষ্টা কৰি আছো আৰু ব্লগ ভিডিওটো বনাম জাগিৰোড পাহাৰত পাহাৰটো মানে কি আছে দৃশ্য আপোনালোকক দেখাম আৰু তলত কি আছে দেখাম তো আপোনালোকে ভিডিওটো চাই থাকিব কি করতে না হেরে আমি এতিয়া পাহাৰৰ ওপৰত উঠি আছো আপোনালোকে চাই থাকক কেনেকৈ উঠো পিছে মোৰ আংকুল আৰু মোৰ মা আহি আছে ইয়াতে উঠিছে হা নাম হেই ধরেছে দৌড়ে হেই আজি আমি আহিছো আজি জাগিৰোড পাহাৰত তো চাব পৰা আপোনালোকে পাহাৰটো কিমান ধুনীয়া আমি এতিয়া পাহাৰৰ ওপৰত আছো চ' মাজাৰ ইয়াত এটা মাজাৰ আছে কিমান ধুনীয়া পাহাৰ এইটো মাজাৰ এইটো জাগিৰোড জেগাটোৰ নাম কি জেগাটোৰ নামটো মই নাজানো মই জেগাটো লোকেশ্যন দি দিম মই মানে ফুৰিব আহিছিলোঁ তাৰ পৰা ইয়াত আহিলোঁ আহি পেলাই ওপৰত উঠি চাওঁ এনেকুৱা ধুনীয়া জেগা এটা তো মাজাৰ আছে ওপৰত আৰু ইমান ধুনীয়া ধুনীয়া মানে পাথৰ গোটেইখিনি পাহাৰটো অকল পাথৰে পাথৰ চাওক এইটো পাথৰ কেনেকুৱা হৈ আছে চাওক গোটেইখিনি পাথৰে পাথৰ এইটো জাগিৰোড মেইন টাউনটো ইমান সৰু দেখা যায় আৰু চাৰিওফালে পাথৰে পাথৰ আমি এতিয়া ইয়াত অলপ ফূৰ্তি ধেমালি কৰিম এজনী মোৰ ৱাইফ ইয়াত তাক লৈ আহিছোঁ ফুৰিবলৈ ফুল ভাগৰ লাগি গ'ল ওপৰত আহি আজি ব্লগটো বহুত ধুনীয়া হ'ব আৰু আপোনালোকৰ আশীৰ্বাদত ইয়াত আমি আহি পালোঁ গতিকে আমাৰ ভিডিঅ'টো চাব আৰু আমাক অলপ আগুৱাই যাবলৈ হেল্প কৰিব এইটো চাওক মানুহ তাত কিমান সৰু সৰু দেখা পোৱা যায় মাজাৰখনৰ ওচৰত যাম এইটো নামটো কি লিখা আছে এইটো কিবা এটা লিখা আছে মই অলপ জুম কৰি দেখাই আছোঁ আপোনালোকে পঢ়ি ল'ব স্কিপ কৰি 2006 চনত এইটো বনাইছিল আৰু এতিয়া হৈ আছে 2023 মতলব 17 বছৰ আগত তেতিয়া মই সৰু আছিলোঁ তেতিয়া আৰু এইটো মোৰ সৰু ভাইটি হয় আৰু দেখাম ভিডিঅ'টো চাই থাকিব আৰু তলফালে কি আছে সেইবিলাকো দেখাম আৰু আমি য'ত থাকোঁ সেইটোও দেখাম চাব অলপ সেইফালে যাওঁ তলৰ দৃশ্যকেইটা দেখাম ইয়াত দেখালো কি আছে না আছে পাহাৰে পাহাৰ আৰু এতিয়া যাম তলত আৰু বেক সাইডত আকৌ দেখাই আছো কি বস্তু আছে
চাব আপোনালোকে এইটো চাওক আৰু বেক চাইডত কি আছে তলত কি আছে চব দেখাম ভিডিঅ'টোৰ লগত থাকিব আৰু ভিডিঅ'টো চাই থাকিব